কওকচোন ওলা ওলা হাতত ধৰিলি তই মোক ধৰিলো চাই থাক তোক মই কি কৰো পুলিচ লগাই যদি চুচুৰাই নিব নোৱাৰো মোৰ নাম মেনকা নহয় চাই থাক শেষ এতিয়া জেইলৰ ভাতে খাব লাগিব বাইদেউ শুনকচোন বাইদেউ শুনকচোন কি শুনিব লাগে বাইদেউ থানালৈ যোৱাটো বাদ দিয়কচোন কিয় বৰ দম দি আছিলি দেখোন ক'ত গ'ল এতিয়া দম মেইন ৰিজনটোত মোৰ এতিয়াও দম আছে হাতত ধৰাৰ কাৰণটোতহে ভয় খাইছো দুইটা ৰিজনতে তোক মই জেলত সোমোৱাম চাই থাক বাইদেউ শুনকচোন খোৱা অথনিৰ পৰা যে আপুনি ধৰ ফৰা আছে একচুৱেলি আপোনাৰ হৈছে কি হে মই হাৰ্টৰ পেচেণ্ট সেইটো কি আছে তেৰি হাৰ্টৰ বেমাৰীও মই এইটোতো শুনিছে আঁঠুত নে মূৰত ঐ শ্ৰোতাভীম হাৰ্ট মূৰত আৰু আঁঠুত থাকে নেকি ক'ত আছে সেইটোতো ভালকে বুজাই কওক তেৰি জোৰকে নিচিঞৰিবি মই হাৰ্ট ফেল কৰি ফেইল কৰিছে তেতিয়াহ'লে আপুনি ভালকে পঢ়ক মানে ফেইল কৰিম বুলি যে কৈছে যদি ভালকে পঢ়িছে হাত পাছ কৰিছে যদি বেয়াকে পঢ়িছে হাত ফেইল কৰিছে বাইদেউ শুনকচোন বাইদেউ প্লিজ একো শুনিবলৈ নাই তোক মই জেলত ভৰাই থৈহে কথা শুনি বাইদেউ মোৰ কথাটো আপুনি বুজিবলৈ চেষ্টা কৰক বাইদেউ হেই মনে মনে থাক ইজন দেখোন অথনি মোক দম দিয়া মানুহজন ইয়ালৈকে বিচাৰি আহিছে যে মানে ইয়াতো দম দিব চব মানে ক'তনো ফচিলো একদম চুপ থাক হেৰি শুনকচোন কি হ'ল আকৌ ৱালৰ চিমেণ্ট মানে ৱালৰ চিমেণ্ট এৰাইছে নেকি চাইছো মানে জোৰকে ধাক্কা লাগি গ'লতো তাকে এনেই বাহুবলীজন নহয় ভালে হ'ব দে মই পিছত ফোন কৰিম মেডাম ক'ত গ'ল হা মেডাম বাথৰুমলৈ গৈছে কথা এটা সুধিব লগা আছিল কি কথা বা আচ্ছা হেৰি নেহাৰ বিয়াখন বাৰু পিছুৱালে এতিয়া তোৰ বিয়াখনৰ চিন্তা নকৰ অনবৰত ফটোৰ কথা পাতোৱে লাগি থাকে ন কথা নাই যদি নাপাতিব একোতো প্ৰব্লেম নাই আচ্ছা তই তেতিয়াহ'লে কচোন বৰ্তমান অসমৰ ৰাজনৈতিক পৰিৱেশটোৱে অসমৰ অৰ্থনৈতিক পৰিৱেশত কি প্ৰভাৱ পেলাইছে কি সুধিছিলে মোৰ বিয়া কথা কিয় এনেকুৱা ফটোকে হাঁহিছে কেলে হাঁহিছে তেনেকে আৰে বা হাঁহিবলৈও সময় আছে ন খাটনীয়া আপোনাৰ হাঁহিছে আচলতে আপোনাৰ নিচিনা মানুহক ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট দি দিব লাগে কি হ'ল ৰুমলৈ আহক তোৰ শেষটো কিমান বেয়াকে শেষ হ'ব চাবিচোন ইয়াতকেও ফুলি ডালদা টিংটো হোৱা দি হবি নিজৰ পিঠি নিজে খজুৱাব নোৱাৰিবি জোতাৰ লেচ মাৰিব নোৱাৰিবি ইণ্ডিয়ানটো বাদেই দিয়া কমোদেও তোৰ লোড ল'ব নোৱাৰিব তোৰ এটাই উপায় ভাস্কৰ তামুলী নেথাই ফুপাই এক্সাৰচাইজ কৰি তই চেহেৰা কমাব লাগিব হাৰা শাস্তি হ'ব তোৰ এতিয়াৰ পৰা তাৰমানে ই ছোৱালী চুৰ কৰি ৰুমত ভৰাই থৈ দিছে লকাবলে ছোৱালী চুৰ কৰা নাই বাইদেৱে দেখোন ক'লে ছোৱালীগৰাকী আপোনাৰ ভণ্টি নে নিজৰ জীয়েক নহয় ছোৱালী নহয় তাইজনী কোন তাইজনী কুকুৰ নমস্কাৰ আপোনালোকৰ প্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট সোমবাৰৰ পৰা শুকুৰবাৰৰ পৰিৱৰ্তে অহা 17 ফেব্ৰুৱাৰীৰ পৰা সোমবাৰৰ পৰা শনিবাৰলৈ সম্প্ৰচাৰিত হ'ব নিশা 8 বজাত আৰু 10:30 বজাত ধন্যবাদ মেম শুনকচোন মই এটা কথা ভাবিছো কওক মেম আমি পেট্ৰলিঙৰ এটা ব্যৱস্থা কৰিব লাগিব বুজিছে ৰাতি খুব সুন্দৰ ডিচিশ্যন মেম
খালি আমাৰ বসুমতাৰী যাব নোৱাৰিব, তাৰ কঁকাল লাগি সি বেড ৰেষ্টত আছে। তাৰ বাহিৰে আমাৰ ছাৰ হওক, বাইলুং, তৰামাই বা কমলো মাজে মাজে পেট্ৰলিঙত যাব। আচ্ছা, আৰু আপুনি মানে অনন্ত সজ্জাত শুই থাকিব নেকি? নহয়, মানে মোৰ অকণমান মাথাত দুখ পোৱা আছে। সেইটো ঘটনা হোৱা কিন্তু বহুত বছৰ হৈ গ'ল নেকি? মানে ৰাতি নিয়ৰটো লাগিলে অকণমান তেজটো গোট মাৰি ধৰে। টুপিটো থাকিবই দেখোন। এইটো টুপিটি নিয়ৰ ৰাখিব নোৱাৰে নহয় মেম। তেতিয়াহ'লে এটা কাম কৰিব, ইয়াৰ ওপৰতে আপুনি বান্দৰ টুপি এটা পিন্ধি ল'ব। মানে যাব লাগিব আৰু। য়েছ, এনে হাবিলদাৰবোৰ মেম পেট্ৰলিঙত যায় জানো? সেইটো মই নাজানো, কিন্তু আপুনি যাব লাগিব। য়েছ মেম। মানুহজন দেখোন আকৌ আহিছে। বল বল বল। বিটি চাওঁ 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 চাওঁ, ই লুকাও ক'ত তলত লুকাও। ক'ত লোৱা? কি হ'ল আপুনি কওকচোন কথাটো। হাল্লা নকৰিবা। নহয় কি হ'ল কওকচোন। ৱা আগা আগা বাইদেউ আগা। বাইদেউ এছআই ছাৰৰ ৰুম কোনটো? ছাৰৰ ৰুম সেইটো, কিন্তু ছাৰ এতিয়া নাই, অকল DSP বাইদেউহে আছে তাত। আউটপোষ্টত DSP মেডাম থাকে জানো? অ নহয়, ইনস্পেকশ্যনত আহি থাকে মাজে মাজে থানালে। ভালেই হ'ল, ডাইৰেক্ট কেছটো DSP মেডামক দিব পাৰিম। কি কেছ? কেলে হাঁহিছা আকৌ তুমি? আপুনি ইমান শকত দৌৰিব পাৰেনে? আচ্ছা, এতিয়া ঘটনাটো কি হৈছে আপুনি মোক ভালকে কওক। কম বাইদেউ, আগতে মোৰ নাম ঠিকনা লিখি লওক। খাটনিয়াৰ মেম, কি নামটো? মেনকা। ৰম্ভা, মেনকা কিম্বা জ্যোতিকা নামবোৰ নেজানো ভাই। হংস গামিনী। চৰি মেম, মনত পৰি গ'ল, গাই দিলো। মেনকা হয় গান্ধী। নহয়, শইকীয়া। এড্ৰেছটো কওক। লিখক। ওলাওক না গাগদা, বাইদেউ ওলাওক। বাইদেউ এনেকে নাটানিব। কিয়? এনেকে টানিলে হাতখন ছিঙি যাব। হয় নি? হয়তো এই হাতীহেন ছোৱালীজনীয়ে এই নিগনিৰ পোৱালিটোক টানিলে কেনেকে হ'ব বাৰু? কি হ'ল? হা? ঐ, কি হ'ল? কি কলি তই? কি কলি তই? নিগনি মই চাওঁ, অকণমান চাই দিবাচোন। কি ক'লে সি? মই নিগনি। নিগনিৰ কনচেপ্ট জানো তই? নিগনি কনচেপ্ট জানো? সেইডালক গুলি মাৰক। আপুনি প্ৰথমতে কওক, আপুনি টেবুলৰ তলত কিয় লুকাইছিলে? মই পাহৰিছিলোৱে নহয়। ৰ'বা দেই, মই যাওঁ। গাগদা কথাটো কওক না। ঘটনাটো কি? এখন বেকা কিয় হৈ যায়? খুৱাইদেউ কি খবৰ? ফটোৱা নেকি? কোন খুৱাইটো? দেউতা খবৰ সুধিছো। বোলো খণ্ডেশ্বৰ খুৱাইদেউ কি খবৰ আছে? দেউতা ভালে আছে, ভালে আছে, ফং চং বিলাক জামুৰি আছে। একদম ঠিক আছে। বৰ ধুনীয়া দোকান এখন খুলি চাও। তাকে খুলি দিলো ঈশ্বৰৰ কৃপাত। মই কৈছো নামটো তাতকেও ধুনীয়া আঁকি চাও। হয়নে? এনে কি নাম ৰাখিছো বাৰু? মোহন চিয়ানী। তোমাৰ নাম নহয়, দোকানৰ নামটো। মানে দোকানৰ নামটো যিটো আঁকিছা বহুত ধুনীয়া আঁকিছা, বেলেগে কিন্তু আঁকিব নোৱাৰি। তাকে কি ৰাখিলেনো এনে দোকানৰ নামটো? তাকে কিনো আঁকিছা? গুড মৰ্ণিং। গুল বণ্ডিং, গুল বণ্ডিং। সেই দোকানৰ নামটো গুড মৰ্ণিং। গুল বণ্ডিং, গুড মৰ্ণিং। গুড মৰ্ণিং। অ' মা ডগছ বহুত ধুনীয়া নাম আঁকিছা। এনে কিয় খুলিছা হে? এনে খুলিছো। এনেই খুলিছা? অ' এইষা আকৌ কি কথা কৈছা? মানে ভিতৰত যিমান বিলাক মাল আছে এনেই এনেই খুৱাইছা? হেই, দোকানত এনেই কিয় খুৱামগে আকৌ? খালি কম পইচাত ভাল বস্তু খুৱাইছো। কম পইচা ভাল বস্তু আকৌ কৈছে। এইটো কি আছে হে? এইটো বতা চৰাই কণী। স্কিনত ইমান দাগ আছে। এইটো এনেকুৱাই। ডায়েবেটিছ হোৱা কণী মানুহক খোৱা আছে। মানে কুকুৰা খিনুৱা হৈ যায় যে বেমাৰটো। ডায়েবেটিছ? ইমানডাল কণী শুকাই খুনাই এইকণ হৈ গৈছে, ডায়েবেটিছ হৈছে। এইটো চাইজটোৱে ইমান। তেতিয়াহ'লে চৰাইজনীৰ চাইজটো কিমান আছে? চৰাইজনীটো কণীটোতকেও সৰু। তুমি যোৱা। এই বেপাৰৰ সময়ত মানে ই সদায় সদায় আহিব। এনে মাৰ নামটো কি আছিলে? কাৰ? তনিমা কেওট, তনিমা কেওট। এইটো মানে মাই দেউতাৰ নামটো গোটেই অসমত জনাব এতিয়া। ছাৰ, মই মানি লৈছো বাইদেউৰ গাত হাত দি মই ভুল কৰিছো। ছাৰ, আঁঠুকাৰি দিওঁ হ'বনে? হ'ব, নালাগে। সি তাৰ দোষ স্বীকাৰ কৰিছে। আপোনাৰ কিবা ক'বলগীয়া আছে? এইটো কেছ বাৰু চল্ভ। এইটোত কিন্তু আপোনাৰ একো প্ৰমাণ নাই দেই। কথা কবলৈ আহিছ? তাইৰ ৰং, তাইৰ স্বভাৱ মই চব চিনি পাওঁ।
তাই মোক দেখি কিমান চিঞৰিছে তই তাইক ৰুমত ভৰাই থৈছ কথা কবলৈ আহিছ তাৰমানে ই ছোৱালী চোৰ তই ছোৱালী চুৰ কৰি ৰুমত ভৰাই থৈ দিছ লকাবলে ছোৱালী চুৰ কৰা নাই বাইদেৱে দেখোন ক'লে ছোৱালীগৰাকী আপোনাৰ ভণ্টি নে নিজৰ জীয়েক নহয় ছোৱালী নহয় তাইজনী কোন তাইজনী কুকুৰ বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে ব্ৰিং আউট দ্য হেপী ইউ উইথ বাউলি মুনফিল্ডছ আৰু 4 লাখৰ জীৱন বীমা 279 টকাৰ ৰিচাৰ্জত আৰু ফিউচাৰা কুকৱেৰ